নমস্কাৰ পুৱা নমস্কাৰ ফল হৈ আছে চাই পাইছোঁ বোলো এটা সকলৰ জাতীয় নৃত্য
পাৰ ভাঙি আহিছে ৰবাচোন যুৱকসকলৰ যি যুৱ সংস্কৃতি সভাপতি সন্মানীয় নাজিয়া পিয়লি আমি মঞ্চত বিচাৰিছোঁ কৃষিকললৈ আমি বহুত ধন্যবাদ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ তেখেতক এখন দিৱাভাৰীয়ে সমন্বয় জনাব আমাৰ কালচাৰেল কমিটিৰ তৰফৰ পৰা সভাপতি মনীষা চুবেন বৰলৈ ডাঙৰীয়া আহিবৰ কাৰণে আহ্বান কৰিলোঁ চাকৰি লিচাৱা আৰু সেইদৰে আগলৈ এটা আগে বালঠাই গাঁও কিবা কৃষ্টি দল না পাঠলা মিছাৱা ইবোৰ গছি মিছাৱা ঠাই মুচিন ফিনা আগে দক
এই আপোনালোকৰ ইয়াত কি কি অঁ বাইদেউ ইয়াত কি ৰাখিছে আপোনালোকৰ ৰাইজৰ সুবিধাৰ কাৰণে গাহৰি চিকেন গাহৰি মাছ কেঁকুৰা গৰৈ মাছ কেঁকুৰা গৰৈ মাছ এইটো খালী পাতে কি শেষ দিয়া নে দিয়া আমাৰ মৰিগাঁও যে আপোনালোকৰ তিৱা যি কালচাৰ মৰিগাঁৱত হৈ আছে আজি পুৱা 3 দিনীয়া কাৰ্যসূচী আমাৰ এখন মানে সৰু মিনি এটা গলি আছে গলিটোত আহিব দেই সকলোৱে যিসকলে টেষ্ট কৰোঁ বুলি ভাবে যিসকলৰ বেছি প্ৰিয় সেইসকল আহিব পলু ক'ত আছে পলু আপোনালোক ক'ৰ পৰা আহিছে ধেমাজি মিচিং মানুহ কেতিয়া আহিছে যোৱাকালি এইটো কি আছে মানে কেনেকৈ গিলাচ নে বটল 100 বাৰু আমি পিছত আহিম বাৰু বাইদেউ ক'ৰ পৰা আহিছে আমাৰ এগৰাকী বাইদেউ আহিছে মাজুলীৰ পৰা মৰিগাঁৱত কি হৈ আছে বৰ্তমান টেষ্টি আছে আমাৰ যি মৰিগাঁৱত কিবা কালচাৰ যি মানে প্ৰগ্ৰাম হৈ আছে বহুত মানে দূৰ দূৰণিৰ পৰা আহিছে অসমৰ বিভিন্ন জিলাৰ পৰা সকল আহিছে সকলো আহিব আপুনি কি ক'ব কওক আপোনাৰ ঘৰ ক'ত মাজুলী ক'ত মৰিগাঁও ধুনীয়া চব খাদ্য মেলা বস্ত্ৰ মেলা তাৰপিছতে আনন্দ চব চলি আছে আপোনাৰ নামটো কৈ দিয়ক মোৰ নাম অমিয়া পেগু মই মাজুলী হয় মাজুলী জীয়ৰী ধেমাজি গোগামুখত বিয়া হৈছোঁ এতিয়া আমি মৰিগাঁৱত মানে ফেষ্টিভেলত আছোঁ ফেষ্টিভেল যি হৈছে নাই কোনে আপোনালোক ক'ৰ পৰা আহিছে ধেমাজি কেতিয়া আহিছে কালি মৰিগাঁও ক'ত আহিছে কেতিয়া পৰা আজিৰ পৰা হৈ আছে কি ক'ব ৰাইজক আমি এবাৰ দেখাই আছোঁ বিভিন্ন তৰহৰ খাদ্য মানে জুতি ল'ব পাৰিব আপোনালোকে আহক সকলোৱে আহক এই মৰিগাঁৱত যি তিৱা ফেষ্টিভেল হৈ আছে ইয়াত আহক ইয়াত বিভিন্ন মানে খাদ্য পোৱা কাপোৰ কানি পোৱা মানে বিভিন্ন মানে তৰহত আপোনালোকে সোৱাদকে হওক খাব পাৰিব অনুষ্ঠানটোত সকলোৱে আহি সাফল্যমণ্ডিত নাই এতিয়া নহয় পিছত পাটনা ডিউটি কেতিয়াৰ পৰা পৰিছে নাই এইটো ভিডিঅ'তে হৈ আছে পুলিচ নহ'লে কেনেকৈ দেখ চলি প্রধান সম্পাদক মমতা হবেন
আহি আছোঁ